আপোনাৰ গাত এনেকুৱা ধৰণৰ কিবা বস্তু দেখা পাইছে নেকি? আপোনাৰ নহ'ব পাৰে, কিন্তু বহুত মানুহৰে হয়। এইটো কি হয়? তেন্তে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ চাওক। আজি আমি এইটো বিচাৰ কৰিয়ে এৰিম। Hello everyone, my name is Dr. Manali, I'm the dermatologist. আজি মই পেশেন্ট চাই থাকোঁতে এনেকুৱা এটা পেশেন্ট দেখা পালো যাৰ হাতত এনেকুৱা ধৰণৰ এটা গ্ৰোথ আছিলে। আপুনি এবাৰ চাওক। আপোনাৰ যদি তেনেকুৱা কিবা ধৰণৰ আছে তেতিয়াহ'লে সতৰ্ক হওক। মই ভাবিলো এই কথাটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো সেইকাৰণে, কাৰণ বহুত মানুহে দেখে গাত এনেকুৱা বস্তু কিন্তু গম নাপায় এক্সেক্টলি কি হয়। বহুতে আমাৰ অসমীয়াত এইটো আজিনা বুলিও কয়, বাট ইগনোৰ কৰি দিয়ে যে একো মানে এইটো বস্তুটো একো ক্ষতি নকৰে। ইয়াছ, এইটো ক্ষতি নকৰে, কিন্তু এইটো কেতিয়াবা গৈ পেলাই আপোনাৰ এম্বাৰেছমেণ্ট দিব পাৰে বা বেলেগ ঠাইত কেতিয়াবা অসুবিধা দিব পাৰে, আৰু মষ্ট ইম্পৰ্টেণ্টলি এইটো কণ্টাজিয়াছ হয়, এজনৰ পৰা আনজনলৈ স্প্ৰেড কৰে। সেইকাৰণে এইটো যিমান সোনকালে পাৰি আঁতৰাই দিয়াই ভাল। এইটো ভাইৰেল ৱাৰ্ড বুলি আমি মেডিকেল টাৰ্মত কওঁ। এই ভাইৰেল ৱাৰ্ডটো হৈছে এটা নন কেঞ্চাৰাছ গ্ৰোথ, মানে আমাৰ স্কিনৰ যিকোনো ধৰণৰ গুটি টাইপৰ ওলাই, যিটোৰ চাৰ্ফেচ এৰিয়াটো মানে গুটিটোৰ ধৰ ওপৰৰ চাৰ্ফেচটো ৰাফ বা খহটা হয়, আৰু কেতিয়াবা কলিফ্লাৱাৰ লাইক বুলি কওঁ, যেনেকে ফুলকবিৰ ওপৰৰ চাৰ্ফেচটো দেখিছেনে কেনেকুৱা, তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে এইটো এটা ৱাৰ্ড হয়, আৰু এইটোৱে কৰে হিউমেন পেপিলোমা ভাইৰাছ নামৰ এটা ভাইৰাছে। এইটো ৱাৰ্ড এনেকুৱা নহয় যে সদায় এনেকৈ ৰাফলি খহটা হ'ব। প্লেইন ৱাৰ্ডো আছে যাৰ চাৰ্ফেচটো সমান, সেইটো বিষয়ে মই ক'ম অলপ পিছত। ৱাৰ্ডটো হৈছে চব এজ গ্ৰুপতে এফেক্ট কৰে, বাচ্চাৰ পৰা আৰম্ভ কৰি বুঢ়ালৈ, আৰু এইটো যিকোনো ঠাইতে হ'ব পাৰে। গাৰ ভৰি, ভৰি, মুখত, হাতত, গাত, য'তে ত'তে হ'ব পাৰে। এইটো যদিও ক্ষতিকাৰক নহয়, বাট এইটো বিকজ ইট ইজ কণ্টাজিয়াছ, চ' এইটো স্প্ৰেডো সেনেকে কৰে, ডাইৰেক্ট পাৰ্চন টু পাৰ্চন স্প্ৰেড। যদি কাৰোবাৰ গাত ৱাৰ্ড হৈছে, যদি আপুনি তেওঁৰ লগত সম্পৰ্কত আহিলে, তেতিয়াহ'লে এইটো স্প্ৰেড হ'ব পাৰে। যদি আপুনি জিমত গৈছে, জিম ইকুইপমেণ্টছৰ পৰা স্প্ৰেড হ'ব পাৰে। আমিতো নাজানো কাৰ গাত কেনেকুৱা কি ধৰণৰ আছে, চবেই ইউজ কৰে। যদি প্ৰপাৰলি চেনিটাইজ নহয় তেতিয়াহ'লে আপোনাৰো এইটো ৱাৰ্ডটো আপোনাৰ গালৈ আহিব পাৰে। যদি আপুনি টাৱেলছ এণ্ড অল যদি শ্বেয়াৰ কৰে, কাৰণ কাৰোবাৰ যদি ৱাৰ্ড আছে তেতিয়াহ'লে সেই টাৱেলত লাগি পেলাই আপোনাৰ গালেও তাত সেইটো আহি যাব। যদি আপুনি পাব্লিক টয়লেটত খালী ভৰিত গৈছে, তেতিয়াহ'লেও আপোনাৰ ভৰিত প্লেণ্টাৰ ৱাৰ্ড নামৰ এটা ৱাৰ্ড, সেইটো আপোনাৰ ভৰিত হ'ব পাৰে। সেইটোৰ পৰা আপুনি কেনেকে বাচিব পাৰে? পুৰুষসকলৰ কাৰণে কৈছো যে আপুনি পাব্লিক প্লেচ গৈ পেলাই আপুনি শ্বেভিং নকৰিব, আপুনি নিজে ঘৰত কৰক ডিছপ'জেবল ৰেজাৰৰ লগত। আৰু ফিমেলৰ কাৰণে কৈছো আপুনি থ্ৰেডিং নকৰিব। চৰি, যদি আপোনাৰ মানে চকুত বা আইব্ৰজৰ ওচৰত যদি আছে তেতিয়াহে নকৰিবা। আপোনালোকে ভয় খাই গ'ল চাগে যে ৱাৰ্ড মোৰ ক'ৰবাতে হৈছে, ভৰিত হৈছে, হাতত হৈছে, মোক আকৌ থ্ৰেডিং কৰিবলৈ কিয় মানা কৰিলে। নহয়, তেনেকুৱা নহয়। যদি আপোনাৰ চকুৰ ওচৰত বা কপালৰ ঠাইত বা আইব্ৰজ ওচৰৰ পৰা যদি আছে, তেতিয়াহ'লে আপুনি থ্ৰেডিংটো নকৰিব, কাৰণ থ্ৰেডিংটো এটা মেকানিকেল ইঞ্জুৰি কৰি দিব পাৰে ৱাৰ্ড চাৰ্ফেচটো, আৰু এইটো গৈ পেলাই ওচৰে পাজৰে বেলেগ ঠাইত আকৌ এটা নতুনকে ৱাৰ্ড এটা প্ৰডিউচ কৰিব পাৰে। পাৰ্লাৰত ফেচিয়েল কৰাটো কেইদিনমান অলপমান মানে এভইড কৰিব। আৰু সেইটো আপুনি কেনেকে প্ৰিভেণ্ট কৰিব পাৰে বুলি ক'ব গ'লে, একচুৱেলি বহুত আনফৰ্চুনেট, সেইটো বহুত দুখদায়ক। ভাইৰেল ৱাৰ্ডটো পাৰ্মানেণ্ট কিয়ৰ বা ট্ৰিটমেণ্ট বা প্ৰিভেনশ্যন বুলি ক'ব গ'লে তেনেকুৱা একোৱে নাই। সেইটো আজিলৈকে ওলাব পৰা নাই। সেইকাৰণে ভাইৰাছটো যেতিয়া আমি ওলাই লগে লগে সেইটো ডেষ্ট্ৰয় কৰি দিয়াটোৱে ভাল। সেইটো মাল্টিপ্লাই কৰিব দিব নালাগে, এণ্ড দেট ইজ দ্য অনলি কাৰেক্টিভ মেজাৰ। আৰু যিমানখিনি পাৰোঁ আমাৰ নিজৰ ইমিউনিটিটো আমি বুষ্ট কৰিব লাগে, হেল্ডি ডায়েট এটা ফ'ল' কৰিব লাগে, ফ্ৰুটছ ভেজিটেবলছ খাব লাগে, এইটো চবেই জানে আৰু বাৰে বাৰে নকওঁ। এণ্ড লগতে জিংক কনজাম্পশ্যন, জিংক ছাপ্লিমেণ্টেশ্যন আমি ডক্টৰছে প্ৰেছক্ৰাইব কৰোঁ। সেইটোৱে কি কৰে, যিটো আপোনাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো, ইমিউন চিষ্টেমটো বিল্ড কৰি দিয়ে। কাৰণ এই ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো বা ইমিউন চিষ্টেমটো যেতিয়া কমি আহে, তেতিয়াহ'লে সেনেকুৱা কণ্ডিশ্যনৰ মানুহৰ বহুত বেছি সোনকালে এই ভাইৰাছটোৱে আক্ৰমণ কৰে। তেতিয়াহ'লে আমি গম পালো যে কেনেকে হয় ভাইৰেল হোৱাৰ। পলম নকৰি, মোৰ পেচেণ্টজন ৰৈ আছে, মই প্ৰচিডিউৰটো কৰি আহোঁ। আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। তেন্তে আপোনালোকে দেখিলে এই পেচেণ্টটোৰ ক্ষেত্ৰত মই কি কৰিলো, আপোনালোকৰ নিশ্চয় মনত এটা কুৱেশ্যন আহিছে। মই এই পেচেণ্টটোৰ ক্ষেত্ৰত মই ইলেক্ট্ৰ কটাৰী কৰিছো।
ইলেক্ট্ৰকট্ৰি কৰাৰ আগতে মই এটা লোকেল ইনজেকশ্যন দি লৈছোঁ। তাৰপিছত মই মেচিনটোৰে যিটো আপাৰ স্কিনৰ ওপৰ লেয়াৰটো জ্বলাই পেলাই আৰু ভিতৰত ভাইৰাছ পাৰ্টিকলছখিনি বাৰ্ণ কৰি পেলাই লাষ্টত আমি ব্লাড ভেছেলছখিনি কোগুলেট কৰি দিছোঁ, মানে এইটো বন্ধ কৰি দিছোঁ চ' ডেট ব্লিডিং নহয়। এইটো অলপমান হিল হ'বলৈ কেইদিনমান টাইম লাগিব। ইনিচিয়েলি এইটো কৰাৰ পিছত অলপমান কলা কলা স্কেপ বুলি যিটো কয় তেনেকুৱা ফৰ্ম হ'ব। লাহে লাহে সেই স্কেপটো কলা স্কিনটো পৰি যাব আৰু উইদিন উইক অৰ চ' এই বস্তুটো আপোনাৰ পৰা স্কিনটো নৰ্মেল স্কিন ওলাই আহিব। ইয়াৰ বাহিৰে আৰু বেলেগ অপশ্যনছো আছে, লাইক লিকুইড ক্ৰায়ো নাইট্ৰজেন ইউজ কৰিব পাৰি। চেলিচাইলিক এচিড বহুতে ইউজ কৰে, ঘৰতো ইউজ কৰে, বহুতে প্ৰেছক্ৰাইব কৰে। মই ইমানকে প্ৰিফাৰ নকৰোঁ, কাৰণ চেলিচাইলিক এচিডটো জাষ্ট কি কৰে আপোনাৰ কেৰাটিনটো কোগুলেট কৰে, মানে স্কিনত আমাৰ এটা প্ৰটিন থাকে কেৰাটিন বুলি, সেইটো কোগুলেট কৰি দিয়ে আৰু লাহে লাহে চেলিচাইলিকে আমাৰ স্কিনৰ ওপৰৰ যিটো ডেড চেল লেয়াৰটো সেইটো উলিয়াই দিয়ে, চেলিচাইলিক এক্সফলিয়েট কৰি দিয়ে। বাট সেইটো কেতিয়াবা স্কিন যদি ভাইৰেল ৱাৰ্টটো একদম চাৰ্ফেচ এৰিয়াতে থাকে, ওপৰতে থাকে, তেতিয়াহে সেইটো হেল্পফুল হয়, তেতিয়াহে সেইটো ওলাই আহিব। যদি বহুত ডিপাৰ লেয়াৰত থাকে তেতিয়াহ'লে চেলিচাইলিক এচিডে কাম নিদিয়ে ইমানকে। মোৰ মতে মই ইমানকে প্ৰিফাৰ নকৰোঁ। বাট য়েছ, এডিশ্যনেল থেৰাপি হিচাপে কাৰোবাৰ যদি ৰিকাৰেঞ্চ হৈ আছে তেতিয়াহ'লে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰাৰ পিছত বা চাৰ্জিকেল ৰিমুভেল কৰাৰ পিছত তাৰ কেইদিনমান যদি আমি অলপমান চেলিচাইলিক এচিডটো এটা ৰিপিটেড ইণ্টাৰভেলত ইউজ কৰে তেতিয়াহ'লে ডেফিনেটলি এই বস্তুটো প্ৰিভেণ্ট কৰিবলৈ, অলপ লং টাৰ্মত প্ৰিভেণ্ট কৰিবলৈ ভাল হেল্প কৰে। তাৰ লগত অপশ্যনছ আছে লেজাৰ, কাৰ্বন ডাই অক্সাইড এবলেটিভ লেজাৰ দি পেলাই আমি ভাইৰেল ৱাৰ্টটো বাৰ্ণ কৰিব পাৰোঁ। তেনেকুৱা ঢেৰ ধৰণৰ অপশ্যনছ আছে। উইথ ডাৰ্মাটলজিষ্ট বহুত ধৰণে এনেকুৱা বহুত কমন হয় কণ্ডিশ্যনটো। আমি ইমানেই বেছি বাঢ়িছে কাৰণ মানুহৰ অলপমান এৱাৰনেছটো কম, বা এৱাৰনেছ বুলি ক'বলৈ গ'লে জানিলেও বস্তুটো অলপ ইগন'ৰ কৰি দিয়ে। আৰু জিম যোৱাটো আজিকালি বহুত কমন, চবে আজি মানে হেল্থৰ প্ৰতি ধ্যান দিয়ে, বহুত ভাল কথা, জিমত যাব লাগে। আৰু কিন্তু অলপমান সতৰ্ক হ'ব লাগে, কাৰণ এই বস্তুটো জিম কৰা মানুহৰ বহুত বেছি বৃদ্ধি পোৱা দেখা গৈছে। বিকজ মই ক'লো নহয় যে কেনেকে মানে এইটো এটা পাব্লিক প্লেচত আপুনি মানে সেইটো হাইজিনটোও কম হয়। চব জিমত মানে এভৰি ছেশ্যনৰ পিছত চেনিটাইজেশ্যন নহয়। তেনেকুৱা ক্ষেত্ৰত আপুনি জিমত গৈ কমপ্লেইন কৰিব নোৱাৰে, তো আপুনি নিজে অলপমান সাৱধান হ'ব লাগে। জিমৰ পৰা আহি আপুনি গা ধুলে অকল জিমত গা ধোৱাটো চাফিচিয়েণ্ট নহয়, ঘৰত আহি পেলাইও গা ধুব। নিজৰ বস্তু নিজে ইউজ কৰিব, কেতিয়াও বেলেগৰ লগত শ্বেয়াৰ নকৰিব। বাট এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ যিমান এই বস্তুটো বেলেগলৈ যাব সিমানে মানুহ সজাগ হ'ব আৰু সোনকালে আমাৰ ওচৰলৈ আহিব, চ' ডেট উই কেন ট্ৰিট দেম বেটাৰ। টু ন' মোৰ আৰু বেলেগ নতুন বেমাৰৰ কথা, subscribe my channel. I'll be updating you regularly. Thanks for watching.